আজিৰ থাম্বনেইলটো দেখি আপোনালোকে গম পাইছেই চাগে। আজি শ্বেয়াৰ কৰিব লৈছোঁ মই B.Ed এণ্ট্ৰেঞ্চ দিয়াৰ পিছত মোৰ যিটো অভিজ্ঞতা সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। গতিকে যদি উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে লাইক এটা কৰি দিব। গতিকে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ত এতিয়া মই আপোনালোকক মই কেনেধৰণে B.Ed এক্সাম দিওঁতে কেনেধৰণে মানে প্ৰেক্টিছ কৰিছিলোঁ বা কি পঢ়িছিলোঁ সেই সকলোবোৰ ক'ম। কাৰণ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো B.Edৰ এণ্ট্ৰেঞ্চ হয় সেইটো বেছি দিন নাই আৰু এইটো সময়তে মোক বহুতো ভাইটি ভণ্টি বা ৰিলেটিভ ভতিজাসকলে সুধি আছে যে কেনেধৰণে মই প্ৰিপেৰেশ্যন চলাইছিলোঁ। তাৰপিছত কেনেধৰণে মই প্ৰিপেৰেশ্যন চলাইছিলোঁ আৰু আপোনালোককো মই এতিয়া ভিডিঅ'ত বেটি আৰু আপোনালোককো মই এতিয়া বিতংভাৱে সকলো কথা ক'ম, যাতে আপোনালোকৰ ঘৰতো যদি বা ওচৰ চুবুৰীয়াত যদি কোনোবাই B.Edৰ এণ্ট্ৰেঞ্চ টেষ্ট দিম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকেও সিহঁতক অলপ হ'লেও এডভাইচ দিব পাৰিব। ফাৰ্ষ্ট টাইম যেতিয়া মই এইটো এণ্ট্ৰেঞ্চ দিছিলোঁ তেতিয়া কি হৈছিলে, মই বেছি প্ৰিপেৰেশ্যন কৰা নাছিলোঁ আৰু মোৰ বেকগ্ৰাউণ্ড আছিলে এডুকেশ্যন মেজৰ, সেইকাৰণে অলপ হ'লেও সহায় হৈছিলে। আৰু তাৰপিছত এইফালে ইংলিছৰ যেনিবা অলপ হ'লেও আমাৰ সকলোৰে ধাৰণা থাকেই, সেইকাৰণে ইংলিছ মই প্ৰথম ক্ষেত্ৰত ইমান এটা চোৱা নাছিলোঁ। কিন্তু ৰিজনিং হ'লে চাইছিলোঁ। ৰিজনিং মোৰ কাৰণে নতুন আছিলে, আগতে তেনেকুৱা পোৱা নাছিলোঁ, সেইকাৰণে ৰিজনিং চাইছিলোঁ। আৰু মেথছটো ইমান এটা চোৱা নাছিলোঁ, সেইটো ফাৰ্ষ্ট এণ্ট্ৰেঞ্চৰ ক্ষেত্ৰতহে কৈছোঁ। তাৰপিছত তেনেকৈ মই এক্সাম দিছিলোঁ আৰু তেতিয়া পাছ কৰি গৈছিলোঁ। কিন্তু মানে মাৰ্ক ইমান বেছি নাছিলে কাৰণে মই এডমিশ্যন নাপালোঁ। তাৰপিছত নেক্সট টাইম যেতিয়া মই এণ্ট্ৰেঞ্চ দিছিলোঁ, কিন্তু তেতিয়া মই বহুত চেষ্টা কৰিছিলোঁ। আৰু কিছুমানে কৈছিলে যে যোনটো পাৰ্ট মানে নিজৰ ইজি লাগে সেইটো পাৰ্ট মানে বেছিকৈ পঢ়ি যাতে একদম ষ্ট্ৰং পইণ্ট বনাব লাগে, তেনেকুৱা ধৰণৰো কথা কৈছিলে। কিন্তু মই সেইটো ফ'ল' কৰা নাছিলোঁ। প্ৰথমে মই কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতহে বেছিকৈ গুৰুত্ব দিছিলোঁ। B.Ed এণ্ট্ৰেঞ্চৰ ক্ষেত্ৰত মানে মই ভাবোঁ যে আমি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, কাৰণ সেইটো ক্ষেত্ৰত আমাৰ যিটো জ্ঞান সেইটো অলপ কম থাকে, সাধাৰণতে কম থাকে, কিছুমানৰ বেছি থাকিব পাৰে। যদি বেছি আছেতো সেইটো মানে ভাল কথা, কিন্তু যদি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত যদি কম জ্ঞান আছে তেতিয়াহ'লে আমি সেই ক্ষেত্ৰত বেছি ধ্যান দিব লাগে। আৰু লাষ্ট 6 মান্থছৰ মানে প্ৰায়বোৰ GK হওক কাৰেণ্ট এফেয়াৰ্ছ হওক এইবোৰ আমি চব ক্লিয়াৰ কৰি যাব লাগে। আৰু ক্লাছ 8, 9, 10ৰ যিটো সমাজ বিজ্ঞানৰ পাৰ্ট থাকে সেইখিনিও আমি পঢ়িব লাগিব, কাৰণ তাৰ পৰাও GK বহুতকেইটা কুৱেশ্যনে অহা দেখা যায়। গতিকে মই সেইকেইটা কৰিছিলোঁ। তাৰপিছত ৰিজনিঙৰ ক্ষেত্ৰতো সেই একেটাই মই আকৌ পুনৰ মানে চিলেবাছ চাই এইটো ইউটিউবৰ পৰা বহুতকেইটা কৰিছিলোঁ। আৰু তাৰ যিটো ট্ৰিক্সবোৰ থাকে সেইখিনি নিজে তেনেকৈ আয়ত্ত কৰি পৰীক্ষা দিছিলোঁ। তাৰপিছত সেইটো 2টা পাৰ্ট হৈ গ'ল। আৰু মেথছৰ ক্ষেত্ৰতো তেনেকৈ বহুত চাইছিলোঁ। মেথছৰ ক্লাছ 10ৰ যিটো মেথছৰ বুক আছে সেইখিনি মই এটা এটাকৈ কৰি গৈছিলোঁ। আৰু তেনেকৈ কৰি পিছত তাত মানে মই বহুতকেইটা কুৱেশ্যনৰ আনচাৰে কৰিব পাৰিছিলোঁ, কাৰণ নেগেটিভ মাৰ্কিং আছিলে। আৰু নেগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ ৰিস্ক ল'ব নোৱাৰোঁ, কাৰণ যদি কেনেবাকৈ এটা কুৱেশ্যনৰ আনচাৰ যদি ভুল হৈ যায় তেতিয়াহ'লে আকৌ এইফালে পোৱা মাৰ্কখিনিৰ পৰা আকৌ মাইনাছ হ'বগৈ। সেইকাৰণে মানে সেইটো ৰিস্ক ল'ব নোৱাৰি কাৰণে যাতে যিটো মানে কুৱেশ্যনৰ আনচাৰ কৰোঁ সঠিকভাৱে কৰোঁ সেইটোৰ ওপৰত বেছি গুৰুত্ব দিছিলোঁ। আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলে সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিব লাগে। এতিয়া যিসকলে এইটো এণ্ট্ৰেঞ্চ দিম বুলি ভাবিছে তেওঁলোকে মানে এইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, যাতে তেওঁলোকে মানে একেবাৰে সঠিককৈ কোনোবা এটা প্ৰশ্নৰ উত্তৰ দিব পাৰে। নহ'লে যদি আমি সঠিককৈ দিব নোৱাৰোঁ তেতিয়াহ'লে ইয়াত আমাৰ পোৱা মাৰ্কখিনিও কমি আহিব।
বেটি পোৱা মাৰ্কখিনিও কমি আহিব। কাৰণ এইটো নেগেটিভ মাৰ্কিং আছে, গতিকে আমি সেইটো কোনোবা এটা যদি আমাৰ হয় এইটো ডাউট থাকে, তেতিয়াহ'লেতো সেইটো আমি কৰিব নোৱাৰোঁ। কাৰণ যদি কেনেবাকৈ ভুল হয়, তেতিয়াহ'লে আমাৰ পোৱা মাৰ্ক পৰা আকৌ মাইনাছ মাইনাছ -0.25 কটা যাব। সেইকাৰণে আমি বেছি চিৰিয়াছ হ'ব লাগে এইটো এণ্ট্ৰেঞ্চ টেষ্টৰ কাৰণে। গতিকে মই এইটোৱে ক'ম যে তোমালোকে যদি এতিয়া পঢ়ি আছা, তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছি গুৰুত্ব দিয়া। তাৰপিছত ৰিজনিঙৰ যিবোৰ ট্ৰিক্স থাকে, সেইবোৰ তোমালোকে ইউটিউব চাই চাই আয়ত্ব কৰিবলৈ ট্ৰাই কৰিবা। আৰু জিকেৰ ক্ষেত্ৰত তোমালোকে সমাজ বিজ্ঞানৰ 10ৰ সমাজ বিজ্ঞানৰ যিকেইটা পাৰ্ট আছে, সেই গোটেইখিনি পাৰ্ট ভালদৰে পঢ়িবা। আৰু তাৰপিছত মেথছৰ কাৰণে ক্লাছ 10ৰ মেথছখিনি তোমালোকে গোটেইখিনি কৰিবলৈ ট্ৰাই কৰিবা। আৰু এতিয়াতো ইমান সময় নাই, সেইকাৰণে ফৰ্মুলাখিনি তোমালোকে চাই যাবা। আৰু যিটো এপ্টিটিউড কিবা এটা এপ্টিটিউড আৰু এটা সেইটো আছে নেকি, পাৰ্ট এটা সেইটোতো তোমালোকে এনেই নিজৰ ধাৰণাৰ পৰা অলপ হ'লেও কৰিব পাৰিবা। তথাপিও তোমালোকে অলপকৈ চালেও হ'ব, কিন্তু তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আৰু ৰিজনিঙৰ ওপৰত তোমালোকে একদম মানে বহুত বেছিকৈ গুৰুত্ব দিবা। শেষত ইংলিছ পাৰ্টৰ ওপৰত ক'বলৈ থাকি গ'ল। ইংলিছ পাৰ্টৰ ক্ষেত্ৰত মই ইংলিছ গ্ৰামাৰেই বেছিকৈ পঢ়িছিলোঁ। কাৰণ মই এইটোৱে ভাবিছিলোঁ যে ইংলিছ গ্ৰামাৰৰ পৰা আহিব চাগে বুলি, সেইকাৰণে সেইটো বেছি পঢ়িছিলোঁ। আৰু তাৰ মাজতে চিননিমছ আৰু এণ্টনিমছ সেইটোৰ ওপৰত আৰু বেছি গুৰুত্ব দিছিলোঁ, আৰু সেইকেইটাই মোক সহায়ো কৰিছিলে। তাৰপিছত এতিয়া আপোনালোকে এনেই ধাৰণা কৰিব পাৰিছে চাগে যে BEd এণ্ট্ৰেঞ্চৰ কাৰণে BEd এণ্ট্ৰেঞ্চ দিবৰ কাৰণে আমি কেনেধৰণৰ পঢ়িব লাগে। মই কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে বুলি এইটো কাৰণে কৈ আছোঁ, কাৰণ তাত বেছিকৈ মাৰ্কো আছে, 25 আছে চাগে। আৰু এতিয়াতো নেগেটিভ মাৰ্কিং, কাৰেণ্ট এফেয়াৰ্ছত আমি ডাউট থাকিলে নহ'ব, তেতিয়া আকৌ এইফালে মাৰ্ক কটা যাব। সেইকাৰণে সেইটোৰ ওপৰত মই বেছি গুৰুত্ব দিছোঁ। তাৰপিছত ইংলিছততো আমি গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত এনেই আমাৰ অলপ হ'লেও ধাৰণা এটা থাকে ইংলিছৰ, গতিকে ইংলিছ গ্ৰামাৰটো চালেই হৈ যাব। তাৰপিছত জিকেৰ ক্ষেত্ৰতো আপোনালোকক ক'লোৱেই। আৰু মেথছৰ যদি ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা যদি আপোনালোকে হয়, তেতিয়াহ'লেতো আপোনালোকে মেথছ ইজিয়ে পাব। কিন্তু যিসকল আৰ্টছৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে, তেওঁলোকে মেথছৰ অলপ চাব লাগিব ক্লাছ 10ৰ। তাৰপিছত এনেধৰণে আপোনালোকে যদি এক্সাম দিয়ে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে BEdৰ এণ্ট্ৰেঞ্চ পাছ কৰি যাব। আৰু পিছত BEdত আপোনালোকে ভাল মাৰ্ক পাই পাছ কৰিব আৰু ছিটটো পাবলৈ সক্ষম হ'ব। গতিকে সকলোকে বেষ্ট অফ লাক, আৰু ভালদৰে এক্সামটো দিব। আৰু এতিয়া আপোনালোকে বেছি ইফালে সিফালে নকৰিব, ধুনীয়াকৈ পঢ়ি থাকিব। আৰু যথেষ্ট সময় আছে, এমাহ সময়ে যথেষ্ট আমাৰ কাৰণে ভালকৈ পঢ়িলে। গতিকে আজিলৈ ইমানতে ৰাখিছোঁ। আৰু যদি ভিডিঅ'টো চাই যদি কিবা উপকৃত হৈছোঁ বুলি ভাবে, তেতিয়াহ'লে লাইক কৰিব। আৰু যদি কিবা বুজি পোৱা নাই, তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাব। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।